নমস্কাৰ পুনৰ আটাইকে স্বাগতম জনাইছো এবি লাইভ 24 লৈ যদি আপোনাৰ মনটো বেয়া হৈ আছে যদি মনটো ভাৰাক্ৰান্ত হৈ আছে নিশ্চয়কৈ এই ভিডিঅটো চাওক অকনমান ভাল লাগিব অকনমান হাঁহিব পাৰিব মনটো ভাল লাগিব সাংবাদিকৰ প্ৰশ্নৰ এটা উত্তৰ দিলে তিনিচকীয়া চাৰিচকীয়া বাহনৰ ওপৰত চালান কটা কেবিনেট নলবাৰীত যি কেবিনেট বহিছিল তাৰ খাদ্য তালিকাৰ ওপৰত কি উত্তৰ দিলে শিক্ষকৰ ভোট নালাগে কিয় নালাগে তাকো ক'লে গতিকে যেহেতুকে জুনিয়ৰ হিমন্ত বিশ্ব শৰ্মা অকনমান ভাল লাগিব আহকচোন চাও উপভোগ কৰো ভিডিঅটো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আমাৰ কেবিনেটৰ সিদ্ধান্তবোৰক কাৰ্যকৰী কৰাৰ কাৰণে আমি আজি এখন পৰ্যালোচনা সমিতি এখন গঠন কৰিলো আৰু এই মতে আমাৰ গোটেই কামখিনি আমি কাৰ্যকৰী কৰিম গতিকে সাংবাদিক বন্ধুসকলৰ কি প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে স্যাৰ মোৰ এটা প্ৰথম প্ৰশ্ন আছিলে আপোনালোকে কেবিনেট পাতিলে কেবিনেটত আপোনালোকে কিবাটা সিদ্ধান্ত লৈছে কিন্তু সেই সিদ্ধান্ততকেও আপোনালোকে যি খাদ্য সম্ভাৰ আপোনালোকৰ বাবে আপ্যায়ন কৰা হ'ল সেই আপ্যায়নৰ মেনুখনক লৈহে বিশেষ চৰ্চা লাভ কৰিছে সৰ্বত্ৰে এই মেনুখনক লৈ আপোনালোকৰ খাদ্য সম্ভাৰক লৈ আপুনি কি ক'ব না মই এই খাদ্যৰ লগত কিয় লাগি থাকে ভাই মই বুজি নাপাওঁ তো কৰবাত আমি প্ৰথম আমি ইনষ্ট্ৰাকশ্যন দিয়া আছিলে ডিসি সকলক যে একদম সিম্পলতকৈ সিম্পল খানাটো দিব ভাল খানা দিব যে থলুৱা খানা কিবা দিব এতিয়া মই ডিসি গৰাকীক যেতিয়া ফোন কৰি ক'লো যে এইটো কিয় হ'ল তো মোৰো মানে সোশ্যাল মিডিয়াত হক যথেষ্ট ৰাইজে অকনমান কিবা কিবি কৈ আছে তো মই তেখেতক ফোন কৰি সুধিলো যে কিয় এইটো হ'ল তো তেখেতে মোক বুজাই ক'লে যে নয় স্যাৰ আপোনালোকে অসমখনৰ কাৰণে কাম কৰি আছে গতিকে যাতে অসমখনক কাম কৰাৰ যি আপোনালোকৰ মানসিকতা যাতে আপোনালোকৰ স্বাস্থ্যটো ভালে থাকে অসমখন যি ধৰণে প্ৰথম ৰাজ্য হিচাপে আপোনালোকে চিহ্নিত কৰিব গৈ আছে তো আপোনালোকৰ যদি স্বাস্থ্যটো ভালে নাথাকে দেন অসমখন কেনেকৈ আগবাঢ়িব তো তেখেতে মোক ক'লে যে কেবিনেট মন্ত্ৰীসকলৰ যাতে গোটেই ভিটামিনখিনি পায় তো মোৰ ফালৰ পৰা মই আপোনালোকক এইকেইটা আহাৰ যোগান ধৰিছো তো ইয়াতে কোনো সৰকাৰী খৰচৰ কথা নাই তেখেতে সিম্পলি মোক জনালে যে আমি আপোনালোকক যেটো খানা দিছো এটো মোৰ পাৰ্সনেলি আপোনালোকক এটা খানা খুৱাই স্যাৰ ইয়াতে মানে শুনিলো যে আমি পাৰ্সনেলি খুৱাই আছো তো তাত আৰু কিবা দিগদাৰ পাব লগা কি আছে যে মই তেতিয়া ক'লো যে সক আপোনাক এবাৰ শেষ আৰু নেক্সট টাইম এনেকুৱা কেবিনেট মিটিঙত যাতে আপুনি খানাবিলাক আমি কোৱা ধৰণে দিয়ে তো তেখেতে ক'লে যে মই খালি কচু ঢেকিয়া আলু পিটিকা এইকেইটা বস্তু সৰকাৰীভাৱে দিছো বাকি সব মোৰ খৰচ এতিয়া আমি কি কৰিম ভাই তাতে না স্যাৰ এনেকুৱা হৈছে নেকি স্যাৰ আপোনালোকে ইলেকশ্যনত বহুত কষ্ট কৰিলে মানে কষ্ট কৰি আপোনালোকৰ এনাৰ্জি নাইকিয়া হৈ গৈছে আপোনাৰ হেৰিবিলাক আপোনাৰ দলীয় সতীত্ব অলপ মানে এনাৰ্জিটো আনিবৰ কাৰণে অলপ ভাই কোনোবা ডিস্ট্ৰিক্টৰ উপায়ুক্ত কোনোবা ডিস্ট্ৰিক্টৰ কমিশনাৰে যদি মৰমত আমাক এক সাজ খুৱায় তা আপোনালোক কিয় জ্বলে তো মইতো সিদিনাখন ফোন কৰি কৈ দিলো যে এইবিলাক নকৰিব তো মই অৰ্ডাৰ দি আছো যে নেক্সট টাইমৰ পৰা আমাৰ যিখন কেবিনেট মিটিং থাকিব তাত একদম আলু পিটিকা আলু ভাজি দালি আৰু ভাত মেনু নাথাকে আৰু ইয়াতে কেবিনেট মিটিঙত কোনো মেনু নাথাকে তো খালি হ'ব একদম ৰাইজৰ শান্তিক সবেই ভাই খোৱা ভাত খাজত যদি আৰু চকু দিয়ে তা আমাৰো বেয়া লাগে ন সো মই ভাবো ইয়াৰ পিছৰ পৰা আপোনালোকে টিভিত তেতিয়াতো নিউজ নকৰে যেতিয়া আমাৰ থালিখনত যেতিয়া আলু পিটিকা আৰু ভাত থাকিব আপোনালোকে নিউজ কৰিব নেকি নকৰে তা আজি মাছ মাংসটো দিছে ভাই ডিসি গৰাকীয়ে কৈছে যে সক মাংসটোত প্ৰটিন থাকে মাছটোতো প্ৰটিন থাকে তো আমি প্ৰটিন জাতীয় খাদ্য আপোনালোকক দিছো যাতে আপোনালোকৰ এনাৰ্জিটো বাঢ়ে তো হিমানেই কথা আৰু মই কৈছো ডিসি সকলক যে সক মোৰ অলপ মই চাহত চেনি নাখাওঁ আৰু অকনমান আলু ভাজি কমকে খাওঁ সক কচু ঢেকিয়া এইবিলাক যদি অলপ পাৰে তেওঁলোকে দিব পাৰে তো আপোনালোকক মই কৈ আছো নেক্সট টাইমৰ পৰা
কেবিনেট মিটিংবিলাকত আপোনালোকে কচু পাব, ঢেকীয়া পাব, আলু পিটিকা পাব। এতিয়াতো খোজ ন, তো এই নিউজটো আপোনালোকে শ্বেয়াৰ কৰক যাতে অসমৰ যিসকল ৰাইজে এইকেইদিন দিগদাৰ কৰি আছে আৰু মিডিয়াকেইটাই এইটো শ্বেয়াৰ কৰি দিয়ক। মই কৈ দিছোঁ যক। ঠিকে আছে ছাৰ, আমি প্ৰচাৰ কৰিম। আপুনি জানেই আপুনি যি কয় সেয়াই প্ৰচাৰ কৰোঁ। না ভাই, আপোনালোকে এইটো কিয় প্ৰচাৰ নকৰে? আপোনালোকক যে মাতি মোৰ তাতে যে ভাত, মাছ, মাংস 22-23 বিধ খুৱাওঁ, এইটোতো প্ৰচাৰ নকৰে। কোনোবা সাংবাদিকে কৰে নেকি? কওক। তো আমি ক'ত কি খাইছোঁ ভাই, এইটো একদম পূৰা প্ৰচাৰ কৰে। একদম খাদ্যৰ তালিকা ওলাই একদম গোটেই ছ'চিয়েল মিডিয়া পেজত দি দিছে। না, আপোনালোককোতো আমি খুৱাই আছোঁ ন। তে আপোনালোককতো ভাই মাহেকে পষেকে সাপ্তাহিক মাতি খুৱাই থাকোঁ, তেতিয়াতো খুব তৃপ্তিৰে খায়। তো আমিতো মিটিঙত কোৱা নাই, আমিতো আজিলৈকে মিডিয়াত কোৱা নাই যে আপোনালোকক আমি মাংস খুৱাওঁ, আপোনালোকক আমি মাছ খুৱাওঁ। আৰে ভাই, চাওক, নিজৰটো যেতিয়া বুজিব তেতিয়া আনৰটো বুজিব। খোৱা বোৱাত এইবিলাক চকু দিব নাপায় দেই। হয় ছাৰ, নমস্কাৰ ছাৰ। হয়, কওক ছাৰ, মোৰ প্ৰশ্নটো এইটো আছিলে, এতিয়া ধৰি লওক আপোনালোকৰ মদৰ যিটো আপোনাৰ ৰেটবোৰ দিনক দিনটো বাঢ়ি গৈ আছে। তো এতিয়া কথাটো হৈছে কি, যিসকল সাধাৰণ মানুহ আছে, সাধাৰণ মানুহসকলৰ কাৰণেতো তেওঁলোকে মদ খাবৰ কাৰণেতো অলপমান অসুবিধাত পৰিছে। তো এতিয়া ধনীসকলৰ বাৰু কোনো চিন্তা নাই। নহয়, মদক লৈ আমাৰ ইয়াতে ধনী দুখীয়াটো আমি নাচাওঁ। তো মই ভাবোঁ আজি এটা কোৱাৰ্টাৰৰ বটলৰ দাম যদি 100 টকা হয়, 2026 চনৰ ইলেকশ্যনৰ আগলৈকে এই মদৰ বটলটোৰ দাম 500 টকালৈকে বাঢ়ি যাব। তো আমি কি কৰি আছোঁ, মেঘালয়ৰ কথাটো নকওঁ, মণিপুৰৰ কথাটো নকওঁ, কিন্তু অসমত আমি মদৰ দামটো অভাৱনীয় হাৰত বৃদ্ধি কৰিম যাতে আমাৰ দুখীয়া ল'ৰা ছোৱালীকেইটাই মদটো খাব নোৱাৰে। তো আজি 100 টকাৰ কাৰণে খাই আছে ন, অহাকালি যেতিয়া 500 টকা হ'ব, 700 টকা হ'ব এটা কোৱাৰ্টাৰৰ বটলত, তাতো মদ খাব মন নোযোৱা হ'ব। কিন্তু আমি কি কৰি আছোঁ যে ধনী ব্যক্তিসকলে যেতিয়া মদটো খাব, দেন এই মদৰ টেক্সটো আমি দুখীয়া মানুহৰ কাৰণে কামত লগাম। ক'ৰবাত বিজুলী ৰেহাই দিম, ক'ৰবাত ব্ৰিজ বনাম। তো আমি কিবা এটা ষ্ট্ৰেটেজি লৈ কামখিনি কৰি আছোঁ। গতিকে আপোনালোক সাংবাদিকসকলে পজিটিভটো দেখক। আৰে ভাই, মদৰ দাম বাঢ়ি গ'ল আৰু তাতে আপোনালোকে কিয় দিগদাৰ কৰে? হয় ছাৰ, তাৰমানে এতিয়া কথাটো হৈছে কি, এনেকৈ ডে বাই ডে এনেকৈ বাঢ়ি গ'লে তাতকৈ মদৰ দোকানবোৰ বন্ধ কৰি দিয়া বেছি ভাল হ'ব নেকি ছাৰ? চব মদৰ দোকানটো বন্ধ কৰিলে আমাৰ কি লাভ হ'ব? কাৰোবাৰ 1 কোটি টকা বিজনেছ আছে, তেওঁ মাহত 1 লাখ টকা মদ খায়। তো খাব দিয়ক ভাই। তো আমি 1 লাখ টকাৰ পৰা যিটো টেক্স পাম, এই টেক্সেৰে দুখীয়াসকলক সহায় কৰিম। তো আমাৰ আপোনালোকে বস্তুখিনি বুজা নাই। চাওক, মই একদম ভালকৈ বুজাই কৈ আছোঁ। আমি মদৰ দামটো বঢ়াইছোঁ, এই কাৰণে বঢ়াই আছোঁ যাতে দুখীয়া মানুহে খাব নোৱাৰে। তো আজি 100 টকাৰ কাৰণে কোৱাৰ্টাৰৰ বটল ডেইলি এটা খায়, তেতিয়া 1 সপ্তাহত এটা খাব যদি 500 টকা হয়, তো কমি গ'ল না। কিন্তু যিখিনি ধনী মানুহে খাই আছে, ধনী মানুহৰ ল'ৰা ছোৱালীকেইটাই হওক বা ধনী মানুহকেইটাই হওক, তো এইটো খাই থাকিব। তো খাই থাকিলে আমি টেক্সটো পাই থাকিম ন। তো এই টেক্সৰ জৰিয়তে আমি বিভিন্ন কাম কৰিম। আজিতো মদটো বন্ধ কৰিব নোৱাৰোঁ ন, বন্ধ কৰিলে আমি টেক্সটো ক'ত পাম? তো চৰকাৰৰ খৰচাটো তাতে ক'ত ওলাব? চৰকাৰতো একো লাভ নহ'ব না। কোনোবাই ক'ৰবাত চুৰ কৰি খাব, পুলিচে ধৰিব। তো গতিকে মই ভাবোঁ এইটো আমি এটা খুব ধুনীয়া ডিজাইনত কৰি আছোঁ। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, পজিটিভ দেখাওক। ঠিক আছে, ধন্যবাদ ছাৰ, ধন্যবাদ। ছাৰ, মোৰ আৰু এটা প্ৰশ্ন আছিলে। কওক। যিহেতু আপোনালোকে কেবিনেটত সিদ্ধান্ত ল'লেই যে যিসকল এতিয়া মানে ৰাজপথত বাহন চলাব, সেই বাহন চলোৱা যিসকলে অপৰাধ সংঘটিত কৰিব, ধৰি লওক স্পীডত গাড়ী চলাইছে, হেলমেট নিপিন্ধাকৈ চলাইছে, সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে ৰেহাই দিছে। এইটো ছাৰ মানে আমাৰ যুৱকসকলক আকৃষ্ট কৰাৰ আপোনালোকৰ নিৰ্বাচনী এক কৌশল নেকি? চাওক, আপোনালোকৰ গোটেই প্ৰশ্নবিলাকৰ যিবিলাক অন্তৰ্নিহিত কথাবিলাক হৈছে খালি আমাক কাট মাৰা।
আৰে ভাই আমি কৈ আছোঁ যে যোৱা সিদিনালৈকে প্ৰত্যেকজন অটো চালকে আন্দোলন কৰিছে, ই ৰিক্সাই আন্দোলন কৰিছে যে আমাৰ দিনটোত কামানি হয় 500 টকা, দিনটোত ফাইন গুচি যায় 1000 টকা। তো আমি তেওঁলোকক মৰম কৰি কি কৰিছোঁ যে আমাৰ যাতে ফাইনবিলাক পুলিচে লগে লগে নকৰে। আমি 2-3 বাৰলৈকে তেখেতসকলক চাম যে আপোনালোকে এইটো নকৰিব, ৱাৰ্ণিং দিম, 4 নম্বৰ বাৰত তেওঁ ফাইন কাটিব। ছাৰ এইটো হ'লেতো তাতে প্ৰব্লেমটো আৰে আপোনালোকে ভাই এইফালে ক'লেও মাৰে, সেইফালে ক'লেও মাৰে। নহয় ছাৰ, দুইফালে মাৰে কিয়, একফালে মাৰক না। নহয় ছাৰ, এতিয়া যদি আপুনি এইটো মানে ব্যৱস্থাটো কৰিছে, ইয়াত এতিয়াতো দুৰ্ঘটনাৰ সংখ্যাটো বৃদ্ধি পাব পাৰে, অট'বালিৰ সংখ্যাটোতো বৃদ্ধি পাব পাৰে, এতিয়াতো কোনো আইন নমনা হৈ যাব। মই চাওক, পুলিচৰ লাঠিডালটো সদায় থাকিব না। তো আইনটো আমি ভংগ কৰিব সুবিধা নিদিওঁ। যদি কোনোবাই আইন ভংগ কৰে, পুলিচ আছে, পুলিচ কেছ হ'ব। গতিকে এইটো চিন্তা কৰিব নালাগে যে আমি একদম উদগীয়া গৰুৰ নিচিনা কৰি দিছোঁ। তো কণ্ট্ৰলটো ছেম থাকিব। আমি কি কৰি আছোঁ যে তেওঁলোকে য'ত ধৰি লওক আজি ফাইন ল'ব লাগে 5000 টকা, লগে লগে তোমালোকে ফাইনটো দিয়া। কিন্তু আমি কি কৰিছোঁ যে তেখেতক একবাৰ ভাই মৰম কৰি বুজোৱা যে তোমালোকে এই কামটো নকৰিবা। 2 বাৰ বুজাব, 3 বাৰ বুজাব, 4 নম্বৰ বাৰ তেখেতৰ ফাইনটো কাটা যাব। কনচেপ্টটো ক্লিয়াৰ হৈছে? হয় ছাৰ, মই এটা কুৱেশ্যন সুধিব বিচাৰিছিলোঁ যে আপুনি কৈছিলে যে শিক্ষকসকলৰ ভোট নালাগে বুলি কৈছিলে যে, সেই বিষয়ে আপুনি কি ক'ব? নাই চাওক, শিক্ষকসকলৰ ক্ষেত্ৰত মোৰ ক'ব লগা নাই। তো তেখেতসকলক যেতিয়াই মই ভোট নালাগে বুলি কওঁ, তেখেতসকলে ডাবল ভোট দিয়ে। তো আজি যদি মই কওঁ যে আপোনালোকে মোক ভোট দিব নালাগে, তো যিসকলে বুজি পাব লাগে বুজে, আৰু সেইবাৰ তেখেতৰ পৰিয়ালৰ পৰা আৰু 2 লাখ ভোট বেছিকৈ আহে। তো শিক্ষকসকলৰ লগত মোৰ সম্পৰ্কটো অলপ বেলেগ ধৰণৰ, আৰু এই সম্পৰ্কটো শিক্ষকসকলে বুজে আৰু মই বুজো। গতিকে এইবিলাকত মাজত আপোনালোক মই সুধিব বিচাৰিছোঁ কি সঁচাকৈ নালাগে নেকি আপোনালোকৰ? লাগে। আৰে ভাই, মই যিটো ক'ব লাগে যাক কৈছোঁ, আৰু যোনে বুজি পাব লাগে বুজিছে। ইয়াত আৰু আপোনালোক কিয় সোমাই মাজত? তো মই কৈ দিলোঁ যে মই যদি কওঁ যে শিক্ষকৰ ভোট নালাগে, শিক্ষকৰ ভোট 2 গুণে বাঢ়িব। যদি যোৱা বছৰ 1 লাখ শিক্ষকে মোক ভোট দিছিল, এইবাৰ আপুনি দেখিব 2 লাখ শিক্ষকে মোক ভোট দিব। ছাৰ মানে আপুনি কথাটো কওঁতে তেতিয়া ছাৰ আপোনাৰ জিভা পিছল খাইছিল নেকি? এইবিলাক চক, জিভা পিছল খোৱা, কিবা খোৱা, এইবিলাক ভিতৰুৱা কথা, আৰু মই ইয়াতে ক'ব নাযাওঁ। কিন্তু ঘটনাটো হৈ গ'ল। আপোনালোকে এই ক্ষেত্ৰত আমাৰ কাৰণে চিম্পেথি দেখাব নালাগে। মই যি ক'ব লাগে কৈছোঁ,